নমস্কাৰ, ভিডিঅ'টি ক্লিক কৰাৰ বাবে ধন্যবাদ। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে চেনেলটো ফ'ল' কৰি দিব আৰু ইউটিউবত চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিবিলাক টিপছ মই আপোনালোকলৈ আগবঢ়াম সেই সকলোবিলাক মোৰ লগত হৈ থকা বা জড়িত থকা কাৰণবিলাকেহে মই আপোনালোকলৈ আগবঢ়াম। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ এয়া দেখিছেনে কোমল চাউল বুলি কয়, ভজা ধান বুলিও ক'ব, চাউল বুলিও ক'ব পাৰে আপোনালোকে, যোনটো হয় কিছুমান ঠাইত খাওঁ মানে ইমান টান লাগে, ভাল নালাগে, কিন্তু আমাৰ মাহঁতে বা আমি যেনেধৰণে বনাওঁ খাবলৈ কিন্তু বহুত ভাল লাগে। চেৱা দিয়া জলপানৰ নিচিনা লাগে, মানে গন্ধটো কিন্তু ভজা গন্ধটো আহে যে বহুত ভাল লাগে। আৰু ধানখিনি তিওৱাটো আপোনালোকক নেদেখালোঁ। ধানখিনি 3 দিন সম্পূৰ্ণ তিয়াই, কিন্তু মাজে মাজে ধানখিনি আপোনালোকে এনেকৈ লৰাই থাকিব লাগিব। ধানখিনি মানে মাৰিডাল লৈ আপোনালোকে ধানখিনি লৰাই থাকিব, তেতিয়া মানে ধানখিনি সমানকৈ তিতিব যে আপোনালোকৰ চাউলখিনিও ভাল হ'ব। এয়া কোমল চাউল খাই ভাল পাওঁ বা বেয়া পাওঁ কথা নাই, কিন্তু কোমল চাউলৰ কামবিলাক কৰি ভাল পাওঁ। 3 দিন ধানখিনি তিয়াই থ'লোঁ। 3 দিন ধানখিনি তিয়াই থোৱাৰ পাছত তাৰ 4 দিনৰ দিনাখন ধানখিনি ধুনীয়াকৈ তুলি দিলোঁ। তুলি লোহৰ কেৰাহীত ধুনীয়াকৈ ভাজিলোঁ। ভাজি আপোনালোকেতো সকলোৱে নাজানে কেনেকৈ ভাজে, মই ভিডিঅ'টোৰ যোগেদিয়ে কৈছোঁ। ভিডিঅ' কৰি থকা নহ'ল ধানখিনি ভাজি থাকোঁতে। এইফালে এনেকৈ যদি ভাজি থাকোঁতে যদি ধান এটা যেনেকৈ পিটিক কৰি দিয়ে, দুটা এটা যদি ধান ফুটে, তেতিয়া আমি ধানখিনি জুইৰ পৰা কাঢ়ি দিওঁ। তেনেকৈ 1 কেজিমানকৈ ভাজি এনেকুৱা মাটিত মানে ধুনীয়াকৈ 1 কেজি ভাগ কৰি থৈ যাওঁ। যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া চুতলি বস্তা এটাত ভৰাই থওঁ। আকৌ 2 দিন পাছত অলপ ৰ'দত দি দিওঁ। অলপ ৰ'দত যদি দিয়া নহয়, তেতিয়া মানে জলপানখিনি চাউলখিনি মানে বেছি দিন থ'ব পৰা নাযায়, একদম উহুম গোন্ধাই থাকে। সেইকাৰণে মানে আপোনালোকে যদি অলপ ভজাৰ পাছত অলপমান যদি ৰ'দত গৰম কৰি চাউলটো টান কৰি দিয়ে, তেতিয়া মানে মিলত বানিবলৈও মিললাই ভাল পায়, আৰু নহ'লেতো চহা মাৰি লাগি ধৰে মেচিনটো ফিটাডাল পৰি যায়। তাৰপিছত এতিয়া মানে মই তেনেকৈ ৰ'দত দিলোঁ। ৰ'দত দি চাউলখিনি মানে এয়া দেখিছেনে টনটনীয়া হৈ গ'ল, মানে ধুনীয়া হৈ গ'ল। নহ'লে আগতে আমাৰ মাহঁতে তেনেকুৱা কৰে, 2 এদিনতে খাই পেলাব লাগিব। যেতিয়া পিছত গম পালোঁ নহয় কথাটো, চাউলখিনি মানে এনেকৈ ধুনীয়াকৈ টানকৈ ধানখিনি টান কৰিলে মানে জলপানখিনি বেয়া নহয়। তাকে আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকেও এনেকৈ কৰি চাব, খাই খুব ভাল লাগে। যিবিলাকে জলপান বনাই ভাল পায় তেওঁলোককে কৈছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ লগত হৈ থকা ঘটনা বা মোৰ লগত জড়িত হৈ থকা কিছু সৰু সৰু টিপছে মই আপোনালোকলৈ আগবঢ়াম। আপোনালোকেও উপকৃত হ'ব বুলি ভাবোঁ, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টি, 10জনৰো সহায় হ'ব বুলি